বন্ধুসকল ইয়াত W1209 মডেল দুটা কন্ট্ৰোলাৰ আছে। ইয়াত চাক আপোনাৰ তাপমাত্ৰা দেখুৱাই আছে 30.3 আৰু ইয়াত চাক এইটো চাক ইয়াত দেখুৱাই আছে 32.0। আকৌ সেন্সৰৰ মোডটো দুটা একেলগতে আছে, চাই লওক। অকমান এটা সৰু অকমান ডাঙৰ, সেইটো কাৰণে পাৰ্থক্যটো হ'ব পাৰে। ইয়াত এটা আছে STC 1 মিটাৰ। ইয়াৰ এইটো হিউমিডিটি, এইটো আপোনালোকৰ আৰ্দ্ৰতা। হিউমিডিটি আৰ্দ্ৰতা একে, এইটো টেম্পাৰেচাৰ 29.4। এইটো এটা টেম্পাৰেচাৰ অকমান অকমান কম দেখুৱাই আছে, আৰু অকমান কম দেখুৱাই আছে, বেছি দেখুৱাই আছে। এতিয়া সঠিকটো আপোনালোকে কেনেকৈ বুজিব? চাক এইবিলাকত সঠিক 1-2 পইণ্ট, কোনোটোত 1 পইণ্ট বেছি থাকে, কোনোটো 1 পইণ্ট কমে থাকে, এনেকুৱাই পোৱা যায়। ইয়াত চাক আমাৰ পৰা আপোনালোকে এই কন্ট্ৰোলাৰবিলাক ল'ব পাৰিব। আৰু আমাৰ তাত ফেন আছে, এই কুলিং ফেন। যদি এইবিলাকৰ কাৰণে আপোনালোকে আমাক হোৱাটছএপত যোগেদি যোগাযোগ কৰিব পাৰিব। ডিসক্ৰিপশ্যন বক্সত আমাৰ নাম্বাৰবিলাক দিয়া থাকিব, তাতেই যোগাযোগ কৰিব। আৰু আপোনালোকক যদি থাৰ্মোকলৰ ইনকিউবেটাৰ বনোৱাবিলাক লাগে, আপোনালোকে ল'ব পাৰিব, আমাৰ তাত পোৱা যায়। চাওক এনেকুৱা কন্ট্ৰোলাৰ, আমি এটা কন্ট্ৰোলাৰ, এটা STC মিটাৰ, আমাৰ STC মিটাৰটো প্ৰয়োজন হয়েই, কিয়নো ইয়াৰ হিউমিডিটিটো আমি চেক কৰিব লাগে। যিটো আৰ্দ্ৰতা 85 দেখুৱাই আছে, এই আৰ্দ্ৰতাৰ কাৰণে আমাৰ হিউমিডিটিটো অতি জৰুৰী, নহ'লে আমাৰ কণীবিলাক বেয়া হৈ থাকে। সেইকাৰণে এটা STC মিটাৰ, এটা W1209 মডেলৰ এটা কন্ট্ৰোলাৰ, আৰু এটা কুলিং ফেন, আৰু এটা এনেকুৱা ইডেক্টৰ। এইটো চাই লওক, এনেকুৱা ইডেক্টৰ। এইবিলাক পাব আমাৰ তাত। এই 4টা বস্তু মিলাইখিনি আমাৰ 1500 টকা পৰিব। 1500 টকা লাগিব। যদি আপোনালোকৰ কোনোবাৰ ইয়াত ইণ্টাৰেষ্ট বা লোৱাৰ মানুহ আছে, বা এইবিলাক আপোনালোকে নিজে বনাব পাৰে, তেনেহ'লে। আৰু যদি আমি বনাই দিওঁ 2000 টকা লাগিব। তো বন্ধুসকল, ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। আপোনালোকক এটা ৰিকুৱেষ্ট, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষত থকা বেলটো দবাই দিব, আৰু এটা লাইক দি দিব।